তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ইয়াৰ ইম্পৰ্টেণ্ট চেনেললৈ তোমালোকক স্বাগতম। যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ এইচএছ ফাইনেল এক্সাম দিবলৈ সাজু হৈছে তেওঁলোকৰ কাৰণে ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ, কিয়নো যিসকল ছাত্ৰ ছাত্ৰী লাষ্ট 10 ডেজ তোমালোকে কেনেকৈ পঢ়ি এটা ভাল ৰেজাল্ট কৰিবলৈ আশা কৰিছা যদি তোমালোকে সঠিক ভিডিঅ'ত আহিছা, কিয়নো মই আজি ক'ম তোমালোকক কেনেকৈ লাষ্ট 10 ডেজ পঢ়িও এটা ভাল ৰেজাল্ট কৰা সম্ভৱ। যিহেতু তোমালোকৰ হাতত বেছি সময় নাই, লাষ্ট 10 ডেজ তোমালোকে ষ্টাডি কেনেকৈ কৰিবা, যিহেতু তোমালোকে এতিয়াও একো পঢ়া হোৱা নাই বা পঢ়া হৈছে, যিসকল হৈছে তেওঁলোকেতো ৰিভাইজ কৰিব, যিসকল হোৱা নাই তেওঁলোকৰ কাৰণে ভিডিঅ' অতি গুৰুত্বপূৰ্ণ, কিয়নো লাষ্ট 10 ডেজৰ ভিতৰত তোমালোকে কেনেকৈ পঢ়িবা, যিটো তোমালোকক কাম কৰিব লাগিব। এই 10 ডেজত তোমালোকে ডিচিপ্লিন হৈ কৰিব লাগিব, লেট নাইট পঢ়া শুনা কৰা বাদ দিব লাগিব। আৰু ছেকেণ্ড যিটো কাম হৈছে ডিপ্ৰেশ্যন টেনশ্যন নলোৱাকৈ তোমালোকে পঢ়া শুনা কৰা, যি হৈছে আগত আজিৰ পৰা শপত লোৱা যে আজিৰ পৰা ভালকৈ পঢ়িম বুলি। তো তোমালোকে মিনিমাম আজিৰ পৰা বেছি নকওঁ মই 6 to 8 আৱাৰ্ছ ষ্টাডি কৰিবই লাগিব। আৰু যিটো তোমালোকে ষ্টাডি কৰিবা সেইখন ছাবজেক্টৰ ফাৰ্ষ্ট তোমালোকে শ্বৰ্ট কুৱেশ্যন পঢ়িবা 45 মিনিটছ, 30 মিনিটছ পঢ়িবা তোমালোকে 2 মাৰ্কছ, তাৰপিছত ব্ৰেক লৈ আকৌ 45 মিনিটছ লং কুৱেশ্যন পঢ়িবা। এনেকৈ তোমালোকে যদি পঢ়া বেছি টাইম নেলাগে এটা চেপ্টাৰ হেক কৰিবলৈ। তো তোমালোকে এনেকৈ পঢ়া শুনা কৰা। আৰু তোমালোকৰ যদি কোনো ছাবজেক্টত যদি নোটছ নাই বুলি ভাবা, আৰু তোমালোকৰ যিহেতু তোমালোকৰ ফাৰ্ষ্ট এক্সাম ইংলিছ হয়, আৰু ইংলিছত যদি তোমালোকে একো পঢ়া হোৱা নাই তেনেহ'লে টেনশ্যন নলোৱাকৈ তোমালোকে ভিডিঅ'টো চোৱা, কিয়নো মই তোমালোকক আজি ইংলিছৰ নোটছবিলাক দি দিম। অকল তোমালোকে 59 ৰুপিজ যদি পে' কৰা তোমালোকে ইংলিছৰ ভিষ্টা ফ্লামিংগো এডভান্স ৰাইটিং আৰু গ্ৰামাৰ ছেকশ্যনৰ পৰা তোমালোকে 100% কমন পাই যাবা। আৰু তোমালোকে এই 10 ভিতৰত যিবিলাক ছাবজেক্ট এতিয়াও পঢ়া হোৱা নাই, মাত্ৰ 50% হৈছে, সেইবিলাক ছাবজেক্ট বেছিকৈ পঢ়া। সেইবিলাক ছাবজেক্ট পঢ়িবলৈ 4 ফেব্ৰুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীত কমপ্লিট কৰি দিয়া। আৰু নেক্সট যিটো তোমালোকে 5 ডেজ পাবা, এই 5 ডেজত অকল তোমালোকে ইংলিছ পঢ়িবা। এদিন 6 ফেব্ৰুৱাৰী এদিন তোমালোকে এছামিছটো কমপ্লিট ৰিভাইজ কৰিবা। আৰু যদি এছামিছত তোমালোকৰ 30 মাৰ্ক কমন লাগে মোক ক'বা, অকল তোমালোকে 30 ৰুপিছত 100% চিয়'ৰ তোমালোকে কমন পাবাই, 30 মাৰ্ক তোমালোকে কমন দি দিম। আৰু অসমীয়া ছাবজেক্ট তোমালোকে 6 ফেব্ৰুৱাৰীত কমপ্লিট ৰিভাইজ কৰিবা। আৰু 7 ফেব্ৰুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীলৈ তোমালোকে এই 3 দিন মিনিমাম 8 আৱাৰ্ছ to 6 আৱাৰ্ছ তোমালোকে ইংলিছ ছাবজেক্টটোত ষ্টাডি কৰিবা আৰু এটা ভাল ৰেজাল্ট কৰিবলৈ সক্ষম হ'বা। ইংলিছ ছাবজেক্টৰ পিছত তোমালোকৰ অসমীয়া ছাবজেক্টত আগত 2 দিন বন্ধ আছে, তেনেহ'লে তোমালোকে অসমীয়া ছাবজেক্টটো এটা ভাল ৰেজাল্ট কৰিবলৈ সক্ষম হ'বা। এনেকৈ যদি তোমালোকে পঢ়া শুনা কৰি থকা, মই আশা কৰোঁ যে তোমালোকে 80% আনিবলৈ সক্ষম হ'ব। মই আগতে কৈ দিছোঁ যে যিকেইটা ছাবজেক্ট তোমালোকৰ এতিয়া 50%লৈকে হৈছে, সেইবিলাক ছাবজেক্টত এতিয়া টাইম দিব লাগিব। ইংলিছ আৰু অসমীয়া তোমালোকে 6 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট কৰিবা। আৰু এই 5 দিন তোমালোকে যিবিলাক ছাবজেক্টত 50%, 30% অথবা একো হোৱা নাই, এইবিলাক ছাবজেক্টত বেছিকৈ সময় দিয়া আৰু ভালদৰে পঢ়া শুনা কৰি থকা। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। জয় আই অসম, জয় জুবিন দা। যদি তোমালোকৰ নোটবিলাক লাগে মই হোৱাটছআপ নম্বৰ দি দিম কমেণ্ট বক্সত আৰু ডিছক্ৰিপশ্যনত। তো তোমালোকে তাত যোগাযোগ কৰিলে তোমালোকে নোটছবিলাক কমন পাই যাবা। অসমীয়াৰ পৰা 30 মাৰ্কৰ কমন 100% চিয়'ৰ। আৰু তোমালোকে যদি তোমালোকৰ পলিটিকেল ছায়েন্সৰ একো হোৱা নাই, ইংলিছৰ নোটটো তোমালোকে যদি 59 ৰুপিছত পে' কৰা তেনেহ'লে অসমীয়া ছাবজেক্টৰো ফ্ৰী পাই যাবা। আৰু পলিটিকেল ছায়েন্সৰ 2, 4 and 6 মাৰ্কৰ 100% কমন সহকাৰে কুৱেশ্যন এনচাৰ তোমালোকক হোৱাটছআপৰ যোগেদি পাই যাব। তো থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। তোমালোকে পঢ়া শুনা কৰি থকা। তো জয় আই অসম, জয় জুবিন দা।